ইয়াৰ দ্বাৰা আপোনালোকক জনাওঁ যে এই ভিডিঅ'টো কোনো সত্যতা নাই। এই ভিডিঅ'টো কেৱল জনসাধাৰণৰ সজাগতাৰ বাবেই বনোৱা হৈছে। ইয়াৰ সকলো চৰিত্ৰ সম্পূৰ্ণ কাল্পনিক। যদি অজানিতে কোনোবা ব্যক্তিৰ লগত মিল হয় তেতিয়া আমি আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ধন্যবাদ। পূজা চোৱাটো নহ'লে নহয়, নহ'লে যাবই নোৱাৰিলোঁ। এটা আহিলে মোৰ লগতো নাহিলে, মোৰ লগতো নাহিলে আৰু গাড়ী চলিব লগালে বাটত পূজা চোৱাটো নহ'লে মোৰ গা ভাগৰে লাগি গৈছে আকৌ দৌৰি পেলাই আহিলোঁ। এতিয়া ৰাতিখন এতিয়া কোনো নাই ফিল্ডত মানে মই একো আজি মানে মোৰ দিনটোৱে বেয়া চলিছে নেকি মই ক'ব পৰা নাই। মানে মোৰ ভাগৰ একেই চলি আছে। মই ভাবিলোঁ আজি পূজা চামগৈ, গোটেইকেইটা লগ খাম, ধুনীয়াকৈ ফুল এনজয় কৰিম। সেইটো নহ'লেই। আৰু আহি পালোঁ, ওলাই আহিলোঁ, সেই ইটো সুধিলোঁ যাবিনি, নাযাওঁ। ইটো সুধিলোঁ যাবিনি, বোলে সেই কাইলৈ যাম। অকল কাইলৈ কাৰণে সিহঁতৰ গুচি যাব আৰু জীৱন। হয়, এতিয়া তই মই যাওঁ নি নহ'ল দুটা এতিয়া যাবলৈ দেৰি হ'লগৈ নহয়। তথাপিও আকৌ যাব লাগিছিলে। এতিয়া সিহঁতক দেখুৱাই যাব লাগে জেটত। হয়, অঁ যাব পাৰি। সেইটো ভুল কেলৈ কৰিব লাগে বাৰু? লগৰ বন্ধু হৈ যদি পূজা চাবলৈ যদি একেলগতে যদি যাব নোৱাৰে, আৰু কাহানিকৈ যাব? কাহানিকৈ যাব? মোৰ মানে বৰ দুখ লাগিছে আজি, বৰ দুখ লাগিছে। মই মানে বুজাব নোৱাৰোঁ আজি, ইমানেই দুখ লাগিছে। মই মানে কৈছোঁ বুজাব পৰা নাই। মই বৰ দুখ লাগিছে, মানে মই ক'বলৈ বুজা নাই। সিহঁতৰ লগত সম্পৰ্কটো এৰি দিব লাগিব, একেবাৰে এৰি দিব লাগিব। সিহঁতি মানে কি নিজকে বৰ হেৰি বুলি ভাবে, ডাঙৰ মানুহ বুলি ভাবে। বাইক এখন কিনিলে বুলি বৰ ডাঙৰ মানুহ বুলি ভাবে। বাইক এখন তেনেকুৱা বাইক মোৰ 50খন এই চকু আগত তোক কৈছোঁ নহয়, মই কিনি আনিব পাৰোঁ 50খন। তই নাহাঁহিবি। সি কোননো? সি কোন? কি মোক কথা পাতি আছ? কি মোক কথা পাতি আছ? তই মোক কথা কেলে কি কৈছ? পূজালৈ যাওঁ মোক কথা মোৰ এৰি দিয়া। কি হ'ল? মই পূজালৈ যাওঁতে মোৰ কথা সেইটো মোৰ কথা। কোননো তই পেণ্ট কুচাই দিম। মই পূজালৈ যাওঁ নাযাওঁ মোৰ কথা। কি টাকা মোক কেলে কৈছে আছ? কোননো মই পূজালৈ যাওঁ মোৰ কথা। কি আপুনি বোলে মই পূজালৈ বোকা লাগিছে, মই পূজালৈ যাওঁ নাযাওঁ মোৰ কথা। খাই আহিছে, তাৰ আগতে এইবোৰ কথা পাতি লাভ নাই। সি খাই আহিছে, মাল খাই আহিছে, তাৰ কথা পাতি আছো নি? সি কেলে দম দিছে মোক? সি এইটো গমেই নাপায়, তাৰ মগজত একোৱেই নাই। সি মাল খাই আহিছে, তাৰ লগত কথা পাতি লাভ নাই। সেইবোৰ বাদ দে, সেইটো পগলা মানুহ, পগলা কথা। পগলা মোৰ কথা বেয়াকে নকবি। কি কথা কৈছ? মই যাওঁগে। কি কৰিবি? মই যাওঁগে। মই যাওঁ। কি যাওঁ? মই যাওঁগে। যাগে আকৌ মই যাওঁগে। তই শুন আকৌ ভুলি আহিছো যে তই মই যাওঁগে। মই যাওঁ। মোক কি দম নাই নেকি? গেং মাতি আনিম। আজি মোৰ ফোন থাকি আহিলে। ভিক খাই মই যাওঁ। ভিক খাই ফোন থাকি আহিলে বুলি ক'ব লাগে। মই যাওঁগে। মোবাইলৰ ফোনটো দেখি পাইছো নাই কুকুৰ। মই যাওঁগে। কি ঘূৰি আহিছ? মই যাওঁগে। কি ঘূৰি আহিছ? মই খালাত পৰি যাম। কি ঘূৰি আহিছ? খালাত পৰি যাম। গেং মাতি আনিম। তই মাত গিলা গেং মাতি আনিম। তোক মহা নহয়, তোক মই ভালকে মাৰিম। চিঞৰ বাখৰ কেনে কৰি আছ? কেনে কৈছ? তই মাল খাই ইয়াত চিঞৰ বাখৰ ভালকে কৈ আছো, ভালকে শুন। মই যাওঁগে। খং ৰখা নাই? মই যাওঁ। কি যাওঁ? মই যাওঁ। তই ঘৰলৈ যা, মাল খাই আছ নিচা, কাইলৈ কথা পাতিম তোৰ লগত। গেং মাতি আনিম। কি মাত? মোৰ স্পট হেৰালে, মই যাওঁ। সেইটো মাল খোৱা মাতাল, সেইটো লগত কথা পাতি লাভ আছে জানো? লাভ নাই না। আমি যাবগে লাগে। এইবোৰ বৰ অলগত ধৰ লোৱা দাদা, এইবোৰ মানে বন্ধু নামত কলংক। এইবোৰ লগত মানে নকবি আৰু। এই কোম্পানী যাওঁগা, ঘৰলৈ যাওঁগা। বেয়া লাগি গ'ল মোৰ। কৈছো ন পূজা চাবলৈ যাম বুলি ভাবিলো, সেইখনে কৰিলে। পূজা চাবলৈ নাপালোৱে। কিনো হৈ গ'ল।
তাত ঘপককৈ কাজিয়াখন হৈ গ'লতে চাওঁ তাত কাজিয়া কৰি দিলে দেচোন ঘপককৈ আমিতো ইমান বেয়াকৈও কোৱা নাই সি খাই বৈ আহি জেং কৰিছে আৰু তই আকৌ ঘপককৈ গুচি গৈছ তাক লগত লাগিবলৈ সি দম দিছে মোৰ লগালগ দম দিছে দিয়ক এই মদ খাইছে ক'ব নোৱাৰে নহয় সি মদ খালে বুলি মই এৰি দিওঁ নহয় হ'ব দে আমি যাওঁগৈ স্কুল লোৱা মই এটকাও খোৱা নাই সি স্কুল এৰি থৈ গ'ল লৈ যাওঁ স্কুল নহ'লে এই বাটত এই খালত দলিয়াই থৈ যাম স্কুল নাই বাদ দে সি নিজে কি কৰিব মাল কাম আমি যাওঁগৈ